সেকেন্ড ফেজৰ ইলেকশ্যনৰ আমাৰ লগতে দৰং ওদালগুৰি ডিফু কৰিমগঞ্জ শিলচৰ নগাঁও এইখিনি কৰিছে আমাৰ 28 তাৰিখৰ দিনা আমি নটিফিকেশ্যন দিম 4/4 আমাৰ লাষ্ট ডেট অফ ফাইলিং অফ নমিনেশ্যন 5/4 আমাৰ স্ক্ৰুটিনি হ'ব হে নমিনেশ্যন পেপাৰ আৰু 8/4 আমাৰ এই লাষ্ট ডেট অফ উইথড্ৰল হ'ব আৰু ডেট অফ পোল হৈছে 26/4 তাৰমানে 26 এপ্ৰিলত আমাৰ ডেট অফ পোল হ'ব কাউন্টিঙৰ ভোট হ'ব 4/6 আৰু date before which the election shall be completed entire process of election comes to an end on 6/6/2024 এখিনি হৈছে শিডিউল অফ ইলেকশন আপোনালোকে গম পাইছে যে আমাৰ টোটাল ভোটাৰ আছে গোটে ডিস্ট্ৰিক্টখনত বোকাজান সাব ডিভিজন মিলি 5,12,000 আৰু আউট অফ হুইচ 3,62,000 আমাৰ ডিপু আৰু হাওড়াঘাটৰ পৰিছে এইখিনি আমাৰ আৰু আমি যে পোলিং পাৰ্সনেল যে আমি যিমানখিনি ড্ৰাফটেড কৰি আছো ইনক্লুডিং মাইক্ৰো অবজাৰ্ভাৰ সেইখিনি হল 2212 2211 জন পোলিং পাৰ্সনেল আমি মেল পোলিং পাৰ্সনেল আৰু লগতে 142 আমাৰ ফিমেল পোলিং পাৰ্সনেল আমি ড্ৰাফট কৰিছো আৰু 2354 ইজ দি টোটাল পোলিং পাৰ্সনেল ৰিকোয়াৰ্ড তাৰ লগত আমি পুলিশ পাৰ্সনেল দিছো 2144 আমাৰ যিখিনি আমাৰ পুলিশ পাৰ্সনেল যিখিনি আমাৰ 448 সেন্টাৰ যাব সেইখিনি হল 2144 আৰু পুলিশৰ ক্ষেত্ৰত আপোনালোকে জানে CAPF সেন্ট্ৰেল আৰ্ম ফোৰ্সেস স্টেট আৰ্ম পুলিশ আৰু ডিস্ট্ৰিক্ট পুলিশ এই গুটেখিনি হোম গাৰ্ড এই গুটেখিনি ইয়াত ইনক্লুডেড আছে আচ্ছা ফর্ম 6 যোৱাকালিৰ পৰা অকল ফর্ম 6 হে লম তাৰমানে কাৰবাৰ যদি নাম নাই নতুনকে সেই ফর্ম হে আমি লম কিন্তু 7-8 বাকিখিনি ফর্ম লোৱা কিন্তু যোৱাকালিৰ পৰা বন্ধ হৈ গৈছে আৰু 6 আমি কেতিয়ালৈকে লম লাষ্ট ডেট অফ নমিনেশ্যন লৈকে লম কিন্তু যেহেতু 10 দিন লাগে তাক প্ৰসেস কৰিবলৈ সো লাষ্ট ডেটৰ 10 দিন আগলৈকে আমি লম তাৰমানে 24 10 দিন যদি হেনেকে চাও 24 এপ্ৰিললৈকে আমি সেই ফর্ম 6 যাৰ নতুন নাম ভৰ্তি কৰিবলৈ আছে যাৰ নাম নাই সেইখিনি চলি থাকিব এতিয়া আমি আহো আপোনালোকক অন প্ৰিপেয়াৰডনেছ আপোনালোকক শিডিউলটো কলো অন প্ৰিপেয়াৰডনেছ আমাৰ যিখিনি সেল আহিছে গঠন হৈছে সেই সেলৰ ওপৰত মই ক'ব বিচাৰিছো আমাৰ ফাৰ্স্ট ৰাউন্ড অফ ৰেন্ডমাইজেশন হৈ গৈছে পোলিং পাৰ্সনেলৰ কোন মানুহ প্ৰিজাইডিংত আহিব পোলিংত আহিব হেমতে এই ফাৰ্স্ট ৰাউন্ডত আমি কৰা হয় এই ফাৰ্স্ট ৰাউন্ডত তেখেতসকলক আমি কেতিয়া সমষ্টি বা হেৰি পোলিং হেৰি আমি জনোৱা নহয় সেই ফাৰ্স্ট ৰাউন্ডত আমাৰ হৈ গৈছে 120% স্ট্যান্ড থাকি আমি পোলিং পাৰ্সনেল খিনি কেতিয়া বৰ্তমান আমাৰ ট্ৰেনিং দি আছো আজি আমাৰ ফাৰ্স্ট ৰাউন্ডৰ ট্ৰেনিং আজি কমপ্লিট হৈছে আজি মহিলাসকলৰ ট্ৰেনিং এতিয়া আমাৰ কলেজত ডিপু কলেজত চলি আছে সেকেন্ড ফেজ অফ ট্ৰেনিং আমাৰ হ'ব প্ৰিজাইডিং ফাৰ্স্ট পোলিং হ'ব 3rd এপ্ৰিল টু 6 এপ্ৰিল আৰু ফাইনেল ফেজ অফ আমাৰ ট্ৰেনিং হ'ব 17 এপ্ৰিল 18 19 28 এপ্ৰিল আৰু ইয়াতে ডিপু এলএসিত আমাৰ 12টা অল ওমেন পোলিং স্টেশন থাকিব তাত মানে অল ওমেন মানে কি হে পোলিং স্টেশন কিটা যিখিনি আমাৰ প্ৰিজাইডিং পোলিং হ'ব অল ওমেন হ'ব আৰু তাত যিখিনি ফোর্সেস থাকিব তেখেতসকলো ওমেনে হ'ব আৰু হাওড়াঘাট সমষ্টিত আমি তেনে ধৰণৰ আমি 8টা পোলিং স্টেশন আমি আছে আৰু এবাৰ এটা ইনস্ট্ৰাকশন আছে যে ইয়াং অফিচাৰ দি পেলাই মানে পোলিং স্টেশন বা ইয়াং পিপল কাৰণ কমিশনে খুব গুৰুত্ব দি আছে ইয়াং ভোটাৰক কেনেকে হেৰি কৰিব পাৰে সেইকাৰণে ইয়াং অফিচাৰ দিও আমাক পোলিং স্টেশন দিবলৈ দিছে আমি দুটা মহিলা পোলিং স্টেশন আমি ইয়াং মানে লেস দেন 30 ইয়াৰ্স অফ এজৰ আমি দুটা আমি সিলেক্ট কৰিছো হেমতে হ'ব পিডব্লিউডি মেনেজ আমাৰ ইয়াতে নাই পিডব্লিউডি যদিও আমাৰ ডাটাবেছত আছে তেখেতসকলৰ কনসেন্ট লৈহে আমি এটা PS or managed only by PWD people কৰিব পাৰি কিন্তু যেহেতু আমি তেখেতসকলৰ কনসেন্ট ভালকে নাপালো গতিকে আমি হেতু বাদ দিলো কিন্তু এট দি সেম টাইম আমাৰ ইয়াতে কিন্তু PWD মানুহ উইথ কনসেন্ট বেলেগৰ লগত কিন্তু ডিউটিত আমাৰ আছে আজিও ধৰক মই দেখি আহিছো এনেকে ধৰণৰ আছে তাৰ উপৰি আপোনালোকে জানে যে আমাৰ নমিনেশন সেল আমাৰ গঠিত হৈছে নমিনেশন আমি 28 তাৰিখৰ পৰা আমি লব পাৰিম আৰু আমাৰ নমিনেশন পেপাৰ বৰ্তমান আমাৰ ডিসি অফিচত এভেইলেবল যি সকল ক্যান্ডিডেট আছে তেওঁলোকে ইয়াপা লব পাৰিব then again there is a EVM management cell EVM আপোনালোকে জানে যে as per schedule আমাৰ ECI দিব হেমতে schedule মতে আমি EVM ৰ randomize হ'ব randomize হোৱাৰ পিছত আমি different PS different constituency
এইখিনি তিনিটা ফেজত দুটা ফেজত ৰেণ্ডমাইজ হ'ব সেইমতে এইখিনি আমি গম পাই যাম আৰু অল দিছ এই যে ৰেণ্ডমাইজেশ্যন হয় ইভিএমৰ কোনটো ইভিএম ট্ৰেইনিঙত গ'ল কোনটো ইভিএম এৱেৰনেছৰ কাৰণে আছে কোনটো সমষ্টিৰ কাৰণে আছে পিএছ পৰ্যন্ত আমি পলিটিকেল পাৰ্টিৰ সন্মুখত কৰোঁ আৰু তেওঁলোকক লিষ্টটো প্ৰভাইড কৰোঁ গতিকে এই যে লিষ্টটো প্ৰভাইড এইকাৰণে কৰা হয় তেওঁলোকৰ মনত কোনো ডাউট নাথাকে কোনটো তেওঁলোকে গৈ পেলাই চেক কৰি চাব পাৰে অন দ্য ডে অফ পোল অলছ' তেওঁলোকৰ এজেণ্টে চাব পাৰে যে সঁচাকৈ পিএছ নাম্বাৰ 1ত এই আগতে ডিটাৰমিন কৰা ইভিএমটো আহিল নে নাহিল তাৰোপৰি এনেকুৱা কথা হয় যে আমাৰ ছেক্টৰ জনেলসকলৰ হাতত ইভিএম থাকে কেতিয়াবা মানুহে বুজি নাপায় গতিকে আপোনালোকৰ যোগেদি আমি এইটো এৱেৰনেছ আনিব বিচাৰিছোঁ যে ছেক্টৰ জনেলৰ হাতত ৰিজাৰ্ভ বুলি লিখি থোৱা ইভিএম থাকিব এটা কাৰোবাৰ হাতত এটা থাকিব কাৰোবাৰ হাতত দুটা থাকিব সেইটো লৈ মানে কেতিয়াবা মানুহে বুজি নোপোৱাৰ ফলত কিছুমান হুলস্থুলৰ এটা পৰিৱেশৰ সৃষ্টি হয় আৰু ইয়াতে সেই ধৰণৰ আগৰ ইনষ্টেঞ্চ আছে গতিকে এইবাৰ আমি আগতেই কৰিব বিচাৰিছোঁ আৰু সেই পাৰ্টিকুলাৰ কোন ছেক্টৰ অফিচাৰ হাতত কোনটো ইভিএম থাকিব সেইটো আমি পলিটিকেল পাৰ্টিক প্ৰভাইড কৰি থওঁ তেওঁলোকে সকলোখিনি জানে এক্সপেণ্ডিচাৰ মনিটৰিং চেল আমাৰ হৈছে তাৰে আমাৰ এডিচি ইনচাৰ্জ আছে মনচুৰ আহমেদ তেখেতে যোৱাকালি আমাৰ নতুন এডিচি আহিছে তেখেতে জইন কৰিছে ইমান দিন আগতে আমাৰ ডেভিড বৰাই চাই আছিলে এক্সপেণ্ডিচাৰ মনিটৰিঙৰ ক্ষেত্ৰত জানে যে এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ আমাৰ ইয়ালৈ আহিব অলৰেডি আমাৰ 28 তাৰিখৰ দিনাখন এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ এজ পাৰ ECI গাইডলাইন আহিব লাগে তেওঁ আহিব আৰু আহাৰ লগতে তেখেতৰ এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰৰ লগত আমাৰ দুজন এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ আছে আৰু তাৰ আণ্ডাৰত এই এক্সপেণ্ডিচাৰ মনিটৰিং চেলটো খুব ইম্পৰ্টেণ্ট দায়িত্ব আছে তেওঁলোকে FST যিটো ফ্লাইং স্কোৱাড থাকে SST যিটো ষ্টেটিক ছাৰ্ভিলেঞ্চ টীম থাকে যিটো ভিডিঅ' ছাৰ্ভিলেঞ্চ টীম আৰু ভিডিঅ' ভিউইং টীম এই চাৰিটা টীমত ফ্লাইং স্কোৱাডটো আমাৰ তিনিটা ফ্লাইং স্কোৱাড আমাৰ গঠিত হৈছে প্ৰতি সমষ্টিত এই ফ্লাইং স্কোৱাডৰ ডিউটি হ'ল এনি কাইণ্ড অফ মডেল কোড ভাইলেশ্যন এনি কাইণ্ড অফ এনিৱেৰ তেওঁলোকৰ যিটো সময় জেগা থাকিব সেইটো তেওঁলোকে নিজে গৈ পেলাই চাব পাৰে নিজে গৈ পেলাই সেইটো মডিফিকেশ্যন সেইটো মানে শুদ্ধ কৰিব পাৰে